আমাদের ব্রেক সারপ্রাইজেস ক্যামেরাটোৰ মালিক মই নহয় আমাৰ সম্পক মেম্বাৰশ্বিপ এটা আহি যাব আৰু আমাৰ স্পেচিয়েল কাম আছে এইটো নকওঁ বাৰু বৰ্তমান গাড়ীখনৰ হেডলাইটটো বেয়া হৈ গৈছে এই গাড়ীখনৰ লাইট নহাকৈ যাই আছে চাই লওক Hey guys, welcome to my YouTube channel Travel with BK আৰু আজিতো গম পাইছে মাঘৰ 1 তাৰিখ আৰু আজি বৰ্তমান হাৰভাঙাত আৰু গবৰালত বৰ্তমান পূজা চলি আছে মানে তাতে পূজা চলি আছে গতিকে এটা ফাৰ্ষ্ট গবৰালক লৈ যাম গবৰালৰ পৰা তাতে ভবা চাম নব আছে তো নবৰ লগত যাম হাৰভাঙা তো হাৰভাঙাতো বহুত কাবাই আছে বহুত নামত লগ পাব তো ফাৰ্ষ্ট যাই আছোঁ গবৰাল তো গাছ সভা মানে মই গবৰালৰ সভা চলো নবৰ লগত আৰু তাৰ পৰা যে হাৰভাঙাৰ সভা পাকনে নৰ্মেলি চাই আহিলোঁ আৰু এতিয়া যাম মানে ব্ৰেক ছাৰপ্ৰাইজটো কি কৈ দিওঁ নেকি নাই ছাৰপ্ৰাইজ মানে এইটো ব্লগত আপোনালোকে দেখাই পাব তো ছাৰপ্ৰাইজটো হৈছে গাইজ আজি যদি এটা কেমেৰা চাব যাম যদি কেমেৰাটো ভাল লাগে আজি একেলগে উঠাই দিম মানে কেমেৰাটো যদি ভাল লাগে আৰু কেমেৰাটোৰ মালিক মই নহয় আমাৰ সম্পক যদি মালিক হোৱা নাই বৰ্তমান যদি কেমেৰাটো ভাল লাগে কণ্ডিশ্যন ভাল প্ৰব্লেম নাই তেতিয়াহ'লে মালিক হ'ব আমাৰ সম্পকে তো নতুন মেম্বাৰশ্বিপ এটা আহি যাব আৰু এতিয়া লাহেকৈ আৰু গবৰালত যাওঁ গবৰালত যাই এটা কিবা অলপ কাম আছে গবৰালত কি কাম আছে এইটো স্পেচিয়েল কাম আছে এইটো নকওঁ বাৰু সেইটো সময়ত কৈ দিম আৰু বাকী এতিয়া যাওঁ ফাৰ্ষ্ট গবৰালৰ পৰা আহি আছোঁ তো গাছ এইবিলাক চব মানুহ অভাৰ হৈ আছে ভিডিঅ'টোৰ আগবঢ়াৰ আগে এটা আপোনালোক বিশেষ কথা ক'বলৈ ওলাইছোঁ মানে বৰ্তমানতো জানে বৰ্তমান মাঘ ফাগুন চৈতৰ মাহ চলি আছে আৰু মাঘ ফাগুন চৈত মানে কি বিয়া বাৰু ছিজনো চলি আছে আৰু বিয়া বাৰু মানে কি আৰু বিয়া বাৰু বাকী চব নহ'ব পাৰে কিন্তু কেমেৰামেন নহ'লে বিয়া বাৰু নচলে সেইটো সকলোৱে জানে তো আমি আমাৰ ফালৰ পৰা এটা বিশেষ অফাৰ লৈ আহিছোঁ মানে অফাৰ বুলি ক'লে ভুল নহয় বেলেগে আপোনালোক এখন বিয়াত ফটো ভিডিঅ' বা চিনেমাটোগ্ৰাফী যিখিনি কৰে মানে যিখিনি ৰেটত কৰে সেই ৰেটত কৰি একদম কম বাজেটত আমি আপোনালোকৰ বিয়াখন মানে সম্পূৰ্ণ চেছ কৰি দিম গতিকে যদি কম বাজেটত আপোনালোকে বিচাৰে তো এই ভিডিঅ'টো তলাই দিওঁ মই নম্বৰটো দি দিম তো তাতে যাওক জিলা যাই এটা কণ্টেক্ট কৰক আৰু আপোনাৰ বিয়াখনত মানে যিখিনি স্মৃতি আছে সেই স্মৃতিখিনি ৰাখি থবৰ কাৰণে যোগাযোগ কৰক তো গাইজ আমাৰ কি হৈছে বৰ্তমান গাড়ীখনৰ হেডলাইটটো বেয়া হৈ গৈছে এতিয়া বৰ্তমান হেডলাইট নোহোৱাকৈ আমি যাব লাগিব এতিয়া আমি মধুপুৰৰ মাজত আছোঁ এতিয়া কথাল কৈছোঁ এতিয়া আমি হেডলাইট নোহোৱাকৈ যাব লাগিব অৱস্থা কি হৈছে নাজানো সম্পৰ্কে বৰ্তমান ৰখি অলপ জিৰৈছিল ল'ব উপায় নাই আৰু কি কৰিব আৰু গাইজ কথাটো কি হৈছে আজি সম্পৰ্কে ফাইনেলি কেমেৰা এটা লৈ দিলাক তো কেমেৰাটো মই দেখি আছোঁ যাই M50 মাৰ্কটো চাগে ন M50 বাকী মডেলটো কি আছে মই এইটো ভালকৈ চাই উঠি সম্পৰ্কৰ ঘৰত ভিডিঅ' মানে দেখি আছোঁ ঠাণ্ডাও লাগছে আৰু এই গাড়ীখনৰ লাইট নোহোৱাকৈ যাই আছে চাই লওক বৰ্তমান মোবাইলৰ পথটো জ্বলি যাই আছোঁ আগৰ গাড়ীৰ পিছে ফাইদা লৈ আমি যাই আছোঁ মানে উপায় নাই গাড়ী আৰু পুৰা গাড়ী আৰু পালচিন্তাৰ পৰা পইচা নাই সম্পৰ্কৰ বাৰু আজি কেমেৰাটোৰ মালিক হ'ল সেইবিলাক কেতিয়া হ'ব পাৰোঁ তো গাইজ কেমেৰা কেনেকৈ ঘৰত আহি পালোঁ এতিয়া পাত্ৰ দুৱাৰখন দি দিলোঁ বাকী গাড়ীটো থলোঁ আৰু গাড়ীখনৰ মই সঁচা কৈছোঁ এই হেডলাইটৰ প্ৰব্লেমটো বহুত বেছিকৈ দিছে আজি মানে ৰাস্তাত একবাৰো লাইট নজ্বলাক মানে আন্ধাৰ মোবাইলৰ পোহৰতে ভেৰা হৈছে এতিয়া হেডলাইটটো কিবা প্ৰব্লেম দিছে চেক কৰিব লাগিব এই ল'বা এইকেইদিন মানে ৰাতি ওলাই যাওক নিষেধ আৰু বাকী ভিডিঅ'টোত আজি বেছি আপ ডাউন যাব হৈ আছে ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই বাৰু বাকী যিখিনি বস্তু সেইখিনি দেখুৱাইছোঁ তথাপিও এৰি দিম আৰু যিহেতু ডেইলি ব্লগ হিচাপে দিয়ে আছোঁ এইকেইদিন ভিডিঅ'টো এৰি দিম বাৰু নেক্সট আহলাৰ এটা ব্লগ আহি আছে মানে ব্লগ এটা চাই যাব আৰু লাইক কমেণ্টটো কৰিব লাইক কমেণ্ট কৰিলে ভাল লাগে ব্লগ চগ দি মানে এনেই ভাল নালাগে আৰু তো লাইক কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈকে বিশেষ গাইছ